নমস্কাৰ, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পলসনি অংগনবাড়ী কেন্দ্ৰত সকলো অভিভাৱক অভিভাৱিকা আৰু কণ ছাত্ৰ ছাত্ৰীসকলক লৈ এটা প্ৰীতিভোজৰ আয়োজন কৰিছিলোঁ। তাৰে কিছু দৃশ্য আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। যদি ভাল লাগে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এয়া সকলোৱে আয়োজনত ব্যস্ত হৈ আছে। এয়া সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। আজি দিনটো এনেদৰে মিলাপ্ৰীতি আমি পাৰ কৰিলোঁ। বহুত ভাল লাগিলে আজি দিনটো। আমি যাতে সদায় এনেদৰে দিনবোৰ পাৰ কৰিব পাৰোঁ তাৰে ভগৱানৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।